ভগৱানক বিচাৰি আজি নামঘৰলৈ যাওঁগৈ ব'লক। নামঘৰলৈ যাওঁ বুলি কোৱাৰ লগে লগে মনটো কিবা এটা ভাল লাগি যায়। নামঘৰলৈ গ'লে ধুতি, গামোচা আৰু গেঞ্জি পিন্ধি যাব লাগে। মই চোলাটো পিন্ধি ল'লোঁ, নামঘৰত চোলা খুলি ল'মগৈ। গতিকে এতিয়া নামঘৰত গৈ থাকোঁ, নামঘৰত গৈ ভগৱানকে সেৱা এটা জনাওঁগৈ। আমাৰ ঘৰত এটা সৰু ভঁৰাল আছে আৰু এতিয়া সুন্দৰ ফুল ফুলি আছে। আমাৰ ঘৰৰ চাৰিওফালে গছ গছনি আগুৰি আছে। তাৰ মাজতেই আমাৰ ঘৰখন। ক'বলৈ গ'লে এটা খুব নেচাৰেল পৰিৱেশৰ মাজত আমাৰ ঘৰখন। এই পৰিৱেশত থাকি ডাঙৰ দীঘল হৈছোঁ। গতিকে টাউনলৈ গ'লে গছ গছনিবোৰ যদি দেখা নাপাওঁ তেতিয়া বেয়া লাগে। টাউনৰ গছ গছনিবোৰ কাটি আজিকালি মানুহে বিল্ডিংবোৰ বনাইছে। আমাৰ ঘৰৰ কাষতে ৰাস্তাটো লাগি আছে। এইখন হ'ল শ্মশান। ইয়াত গাঁৱৰ মানুহ মৃত্যু হ'লে সৎকাৰ কৰা হয়। এইফালে গুৱাহাটী যায় আৰু এইফালে নগাঁও আৰু তেজপুৰ যায়। এইখন আমি সৰুতে পঢ়ি যোৱা LP স্কুল আৰু অংগনবাদী স্কুল। গোটেই গছ গছনি ৰুই এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি থৈছে, দেখিয়েই ভাল। আমাৰ গাঁওখনৰ চুকত একেবাৰে শেষত সৰুকৈ এটা শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰতে আমি শিৱ পূজা কৰোঁ। আহি নামঘৰ পালোহি, দেখিলোঁ যে সকলো মানুহে নামঘৰলৈ আহিছে। জেঠ মাহত গাঁওখনৰ দুখ নিৰাময়ৰ বাবে গাঁওখনত বৰসভা পতা হয়। এই ককাজনে ধূপ জ্বলাই ভকতসকলক সেৱা কৰিছে। পুথি পঢ়াৰ আগত ধূপ জ্বলাই সেৱা কৰা হয়। সকলো মানুহেই কামত ব্যস্ত হৈ আছে। এই বৰ্তাজনে চাহ বিস্কুট ভকতসকলক দি আছে আৰু এইটো চাইডে কোমল চাউল মিলাই আছে ভকতসকলক দৈৰ সৈতে খুৱাবৰ কাৰণে। আহি দেখিলোঁ বৰ্তাজনে তামোল কাটি আছে আৰু ভাইটিজনে তামোল খুন্দি আছে। যিসকলৰ দাঁত নাই, যিসকলে তামোল চুবাব নোৱাৰে, তেওঁলোকৰ বাবে তামোল খুন্দাৰ ব্যৱস্থা কৰা হৈছে। আজিকালি পুথি পঢ়িলে শুনা মানুহ নাই, কাৰণ মানুহৰ ধৈৰ্য নোহোৱা হৈছে। কিমাননো একেৰাহে বহি পুথি শুনি থাকিব। এই ওচৰত থকা দুজন মোৰ ভাইটি আৰু খুৰা, ককা, বৰ্তাহঁতে খুব সুন্দৰভাৱে খোল বজাই আমাৰ বৰসভাখনক আৰম্ভণি কৰিলে। পুথি পঢ়ি হোৱাৰ পিছত নিৰ্মালি দিছে সকলোকে নিৰ্মালি দিয়া দেখি ঠিক তেনেকৈ ময়ো সেৱা এটা কৰিলোঁ আৰু ফুল এটা ল'লোঁ। এয়া খোৱা বোৱাৰ বাবে যোগাৰ কৰিছে কোমল চাউল আৰু দৈ। ককাহঁতে কোমল চাউল দৈ খুব সুন্দৰভাৱে গ্ৰহণ কৰিছে। ময়ো পানী আনি সহায় কৰি দিলোঁ অলপ। এয়া ককাহঁতে মিঠৈ দৈ আকৌ এবাৰ সুধি দি দিছে, কাৰণ তেওঁলোকেও ভোক লাগিছে। ৰাতিপুৱাৰ পৰা এতিয়া 12টা বাজিছে। পুথি পঢ়ি শেষ হোৱাৰ পিছত এই ককাজনে সকলোকে একোখনকৈ মাহৰ পাত আগবঢ়াইছে। তিনিওজন ককাই মিলি মাহ প্ৰসাদ দিছে, কাৰণ এজন ককাই সকলোকে মাহৰ পাত দিয়াটো কেতিয়াও সহজ কথা নহয়, কাৰণ হাত বিষাই যাব। আৰু এই ভাইটিটো খোৱা আৰু তেওঁ মাহৰ পাতখন কোনোবাই নিব বুলি ধৰি থকা, এইবোৰ দেখি সৰুকাললৈ মনত পৰি গ'ল। আজিলৈকে ভিডিঅ'টো সামৰিলোঁ। আকৌ নতুন এটা ভিডিঅ' লগ পাম। গতিকে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে